মই শিল্পী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ উন্নতি ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই বৰ্তমান ঘৰত আছোঁ আৰু ঘৰলৈ অহা হ'ল 2 দিনমান। এতিয়া ভাবিলোঁ আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাব লৈছোঁ বৰ্তাহঁতৰ ঘৰত সকাম আছে, তাত সকাম খাবলৈ যাবলৈ ওলাইছোঁ। আজি তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি ভাল পায় ভিডিঅ'বোৰ তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে আজি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰোঁ, মাহঁতৰ ঘৰৰ পৰাই। থাকিম বাৰু ইয়াত কেইদিনমান, এই থকা কেইদিন ভিডিঅ' দিম বুলি ভাবিছোঁ। কি হয়, যদি দিওঁ আপোনালোকে চাবলৈ পাব, আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে এতিয়া বৰ্তাহঁতৰ ঘৰলৈ যাওঁ। সকাম পাতিছে লগত, সকাম খাবলৈ যাওঁ। সকামৰ ঘৰত আকৌ গৈ লগ পাই আছোঁ আপোনালোকক। সেয়া যাবলৈ লৈছোঁ সকামৰ ঘৰলৈ, যাওঁ আৰু। বহুত বোকা ইয়াত, আমাৰ তাত বোকা হয়, কিন্তু মানে ইমান আলতীয়া বোকা নহয়, বালিয়া মাটি যে বোকা লাগিলেও গুচি যায়। কিন্তু ইয়াত ইমান বোকা, ভৰি দিবলৈ থবলৈ জেগা নাই মানে। এয়া চাওকচোন কিমান। আমাৰ ৰাস্তাটো বনোৱাৰ কাৰণে বোকা হোৱা নাই বাৰু, নহ'লে বহুত বোকা হয়, বোকাৰ পৰা ওলাবই নোৱাৰি। গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰ ৰাস্তা, এইফালে বৰ্তাহঁতৰ ঘৰলৈ যায়। ট্ৰেইন গৈ আছে। সকামৰ ঘৰত গৈ লগ পাই আছোঁ। সকাম বাকিলে এতিয়া আমি ঘৰলৈ আহিছোঁ। হাতী দেখিলোঁ আজি, হাতী। সকাম খাই আহিলোঁ। সকাম খাই আহি আবেলি ভাত খাবলৈ চব্জি নাছিলে, একো চব্জি বনালোঁ। চব্জি বনাই মেলি ভাত পানী খাই বৈ ৰাতি হ'লত আমি এই সাপেখাতিত বিহু মেলা চাবলৈ গ'লোঁ। বিহু মেলাত আমাৰ সাপেখাতিৰে লাইচেং চেমনীয়া হুঁচৰিযোৰা ভাবিলোঁ আপোনালোকৰ আগতো দেখাওঁ, আৰু বিভিন্ন ঠাইত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বিহুযোৰাই। তাকে অলপ ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আহকচোন চাওক। মাহি চব চাগে যা মাহি চল দেখে যা যোৱা মাছ অকণ চাগে যা শুই উঠিছে যে মনটো ভাল নাই।
এইবৰে ঘৰত পিৰাহালি এই বহিল দেউতা আমাৰ বিহুখনীয় হেঁচা আমাৰ বিহুখনীয় হেঁচা সকলো খেমিব ফুলনি বাৰীখন আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলে এয়া জিতি ফুল ৰুই দিছে এইজোপা কি ফুল ডালিয়া ফুল নে কি বুলি কয় যে এইজোপা চাগে এইজোপা ফুলিছে জোপা নাৰ্জী এইবোৰ টাবত দি থৈছে আৰু এফালেও থকা এখন ফুলনি বাৰী এখন নাৰ্জী ফুল তগৰ ফুল এইজোপা কি ফুল জানো থকাতে ফুলিছে এইজোপা ফালে এইজোপা গোলাপ ফুল এইবোৰ সৰু কিবা ফুল এইকেইজোপা ফুল এইকেইজোপা আজি দেউতাই কলমে দি দিলে ঘৰৰ কিনাৰতে আছে বাগানত পাত দিবলৈ টাইম হ'ল সেইকাৰণে মা দেউতা আৰু ভণ্টিয়ে পাত ভৰোৱা দেখি আমাৰ চুনুৱেও পাত ভৰাইছেগৈ তাই বৰ ভাল পাইছে ইয়াত বিশেষকৈ চাহপাত নাই যে সেইকাৰণে তাইও ভৰাইছে এতিয়া আমি কালি আমাৰ বৰ্তাহঁতৰ ঘৰত সকাম আছিলে আজি আছিলে ওচৰৰ মাহী এজনী ঘৰত ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কালিৰ পৰা ভিডিঅ' কৰি আছোঁ আজি দিম আজি আৰু ভিডিঅ' নবনালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে মোক ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ